নমস্কাৰ বন্ধুসকল, মন্দিপ ব্লগ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি বিশেষ দিনত আপোনালোকে এটি বিশেষ ভিডিঅ' লৈ আহিব বিচাৰিছোঁ। বলকচোন চাই আহোঁ সেই বিশেষ ভিডিঅ'টোনো কি। এই বন্ধুসকল, আমি এই বিশেষ ভিডিঅ'টোৰ বাবে বিশেষ ঠাইডোখৰলৈ গৈ আছোঁ। এতিয়া আমি আহি নুমলীগড় পাবহি হৈছোঁ আৰু আপোনালোকক নুমলীগড় প্ৰায় দেখাম। লগত আছে মোৰ অলপ লগত দেখাম, আপোনালোকে দেখিবলৈ পাব। নুমলীগড় পাবলৈ বিশেষ দূৰ নাই আৰু এয়া নুমলীগড় পৰিৱেশ দেখাই আছোঁ। এই নুমলীগড় তিনিআলি আপোনাৰ পোনে পোনে পেলাই বোকাখাট নগাঁও যাব পাৰি। আমি এতিয়া লেফ্টত সোমাম। ইয়াত দেখিবলৈ পাইছোঁ লেফ্টেদি সোমাই সেইটো 39 নং ৰাষ্ট্ৰীয় ঘাইপথ। সেইটো আমি আছোঁ নুমলীগড় তিনিআলিত আৰু কিছু দূৰ যোৱাৰ পাছতে আমি গৈ পাম বাবা থান। আজি আমি বাবা থানত উপস্থিত হৈ বন্তি এগছি জ্বলাই ভোলে বাবাৰ ওচৰত আশীষ ল'ম বুলি ভাবিছোঁ। এয়া আপোনালোকক দেখাই আছোঁ। ৱাও, কিমান মানুহ চাওক না, বাপৰে। মই মহাশিৱৰাত্ৰিৰ দিনা আজিহে আহি পাইছোঁ বাবা থানলৈ। সোনকালে ভৰাই দিলে এনে বেলেগ বাৰত আহিছোঁ, কিন্তু আজি বিশেষ দিনটোত মই প্ৰথম আহিছোঁ। বাপৰে, ইমান মানুহ কিছু মানুহ দেই। এয়া আজি আহি আমি উপস্থিত হ'লোহি 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত নতুন বাবা থান। আজি মহাশিৱৰাত্ৰি, এটা বিশেষ দিন। ভাবিলোঁ এই বিশেষ দিনটিত এগছি বন্তি জ্বলাই ভোলে বাবাৰ ওচৰত আশীষ অলপ লওঁ আৰু ইয়াৰ মাজতে আপোনালোকক আজি মহাশিৱৰাত্ৰিৰ পৰিৱেশ দেখাই যাওঁ। ইয়াৰ পাছতে আপোনালোকক লৈ যাম আৰ্কিঅলজিকেল ছাইট এটা, যিটোৰ নাম হৈছে দেওপাহাৰ আৰ্কিঅলজিকেল ছাইট। আৰু লগতে আপোনালোকক আজি মহাশিৱৰাত্ৰিৰ পৰিৱেশ দেখাই যাব বিচাৰিছোঁ। চাই থাকিব, অকণমানো স্কিপ নকৰাকৈ আগলৈ আৰু দেখাই আছোঁ আপোনালোকক। দেখাই আছোঁ বাবা থানৰ পৰিৱেশ, বিশেষ দিনত বিশেষ পৰিৱেশ দেখুৱাই গৈ আছোঁ। চাব পাৰে আপোনালোকে। এই কি যথেষ্ট মানুহ, এয়া আপোনাৰ ভক্তগণৰ সমাৱেশ ঘটিছে। বহুত দূৰ দূৰণিলৈকে চকুৰে নেদেখাকৈ আপোনালোকে ভিডিঅ' দেখিব পাই আছে। বিশেষ দিনত আপোনালোকক বিশেষ ভিডিঅ' দেখুৱাবলৈ আহিছোঁ। ইয়াৰ পাছতে আপোনালোকক লৈ যাম ভাবিছোঁ আৰ্কিঅলজিকেল ছাইট এটালৈ, বুৰঞ্জী প্ৰসিদ্ধ ঠাই। এয়া বৰ্তমান নুমলীগড় বাবা থানৰ পৰিৱেশ দেখাই আছোঁ। আগলৈ আৰু দেখাই যাম, চাই থাকিব, অকণো স্কিপ নকৰিব। এয়া হৈছে আপোনাৰ থানখনৰ মূল মন্দিৰ। জ্বলাব পৰা সকলো ভক্তগণে জ্বলাব। মই জ্বলাম বুলি কিনা নাই, জ্বলাব নোৱাৰিমে চাগে, জ্বলা নহ'ব যেন পালোঁ। আপোনালোকক দেখাই আছোঁ মই বাবা থানৰ পৰিৱেশ। আপুনি য'তেই আছে সোনকালে আহিব লাগে আমি জনাইছোঁ। ধন্যবাদ। এয়া কণ কণ ভাইটিহঁতে খেলি থকা আনন্দ মেলা বুলি কয়, মেলা হৈ আছে। মেলা দেখুৱাই আছোঁ আপোনালোকক। ধুনীয়া ধুনীয়াকৈ খেলিব পাৰিছে ল'ৰাখিনি, বহুত ফূৰ্তি পাইছে। এয়া মেলা আয়োজন কৰি আছে। কণ কণ ভাইটিহঁতে খেলি থাকিবলৈ ভালো পাইছে। পৰিৱেশ চাওক, অসংখ্য ভক্তৰ ভিৰ ঘটিছে। আৰু দেখাই আছোঁ আপোনালোকক।
মেলাৰ পৰিৱেশ দেখাই আছোঁ ভক্তগণৰ চাকি বন্তি জ্বলাই কৰাৰ পাছত এয়া আপোনালোকৰ দেখাই আছোঁ মেলাৰ পৰিৱেশ এই বাবা থানৰ লগতে থকা এভাগ মন্দিৰ কালী মন্দিৰ এনেকৈ তললৈ নামি গ'লে অলপ তললৈ আছে কালী মন্দিৰ আছে এইখিনিৰ পৰা দেখিব পাৰিছে এয়া কালী মন্দিৰ আমি তালৈকে গৈ আছোঁ নতুন বাবা থানৰ কাষতে অৱস্থিত এইখনি এখনি আপোনাৰ কালী মন্দিৰ আৰু এয়া আপোনালোকক দেখাই আছোঁ এয়া ভিতৰলৈ নাযাওঁগৈ যিহেতু আজি আমি শিৱৰাত্ৰিত বাবা থানলৈহে আহিছোঁ কালী মন্দিৰলৈ নহয় ওচৰলৈ আহি আপোনালোকক কালী মন্দিৰ ভাগ দেখাই আছোঁ দেখিবলৈ পাই আছে আপোনালোকে এয়া কালী মন্দিৰ ভাগ গতিকে আৰু মই নোসোমাওঁ ইমানখিনিয়ে দেখালোঁ আপোনাক কালী মন্দিৰ বহু জাতি আপুনি য'তে আছে আপোনাৰ বিচাৰিছে উদযাপন সমিতিৰ কাৰ্যালয় ধন্যবাদ আমার বৰ্তমান নতুন বাবা থানত চাকি বন্তি জ্বলাই আহি মই পুৰণা বাবা থান পালোঁ পুৰণা বাবা থান মানে হৈছে আপোনাৰ আৰ্কিঅলজিকেল ছাইট দেওপাহাৰ আৰ্কিঅলজিকেল ছাইটলৈ মই আহিছোঁ আপোনালোকক দেওপাহাৰ আৰ্কিঅলজিকেল ছাইটৰ গোটেই সবিশেষ দেখাই যাম ওপৰলৈ চিৰিয়েদি কেনেকৈ যাম যথেষ্ট ওখ চিৰি আছে ষ্ট্ৰিপ হয় বৰ খাৰা চিৰি হয় যাবলৈ যথেষ্ট কষ্ট মই ওপৰলৈ গৈ আপোনালোকক দেখাই আছোঁ চাই যাব দেওপাহাৰ আৰ্কিঅলজিকেল ছাইট এখন সাইনবোর্ড দেখিবলৈ পাইছে আপোনালোকে আৰ্কিঅলজিকেল সাইট এতিয়া আপোনালোকক চিৰিয়েদি বগাই গৈ দেখাম দেখিবলৈ গৈছে মহাশিৱৰাত্ৰিৰ দিনা পুৰণি য'ত থানখন অৱস্থিত আছে শিৱথানখন ইয়াতে আছিল তালৈ ভক্তগণ আহি এবাৰ দৰ্শন কৰি যায় এঠাইত যথেষ্ট ওখ খটখটিৰে বগাব লাগিব আপোনালোকে দেখিব পাৰিছে বহুত ওপৰলৈ দৰ্শকসকলৰ ভিৰ কৰিছে বহুত ওখ চিৰিটো খাৰা ওপৰলৈ পাওঁতে সিফালেদি চিৰি নাই এনেকৈ হেলনীয়াকৈ ঢালাইৰেদি বনোৱা হৈছে আপোনালোকক সেইফালে গৈ নামি গৈ দেখাম মই বৰ্তমান এইফালেদি উঠি যাম আৰু একেবাৰে ওপৰত এই মই বন্তি জ্বলাই অহা শিৱথান ইয়াতে আছিলে এয়া দেখিবলৈ পাইছে সেইফালে ৰাষ্ট্ৰীয় ঘাইপথটো আছে যথেষ্ট তলত মোৰ ভাগৰে লাগিছে আৰু বহুত ওপৰলৈ যাবলৈ আছে গৈ আছোঁ চব চাই থাকক বহুত ওপৰ অৰ্থাৎ বহুত ওখ চিৰিয়েদি বগাই আহি মই পুৰণি বাবা থান পালোহি য'ত এতিয়া মই চাকি বন্তি জ্বলাই আহিছোঁ নতুন বাবা থানখনিত সেই বাবা থানখনি আগত ইয়াতেই আছিলে এই গৃহটো যে দেখিবলৈ পাইছে আপোনালোকে এই গৃহটোৰ তলতে আছিলে সেৱা সৎকাৰ পূজা পাতল এইবিলাক আগতে ইয়াতে হৈছিলে জানিব পৰা মতে 10ৰ পৰা 11শ শতিকাৰ মাজভাগতে এই মন্দিৰ ভাগ এই ঠাইতে উৎপত্তি হৈছিলে
47 আৰু 1897 মাজভাগতে কোনোবা তাত এনেকুৱা সময়ছোৱাতে এটা প্ৰবল ভূমিকম্পৰ ফলত এই মন্দিৰভাগ চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল। তাৰ পাছতে 19শ শতিকাত পুনৰ এই মন্দিৰভাগ নি আপোনাৰ প্লেন্স এৰিয়াত নিৰ্মাণ কৰা হ'ল আৰু এতিয়া তাতে পূজা পাতল ৰাইজে কৰিছে। এতিয়া বৰ্তমান আপোনালোকক দেখিব পাৰিছোঁ যে ইয়াতে কিছু ভাস্কৰ্য দেখা পাইছোঁ। আপোনালোকে দেখি আছে কিছু ভাস্কৰ্য, এইবিলাক ভাস্কৰ্য আপোনালোকক দেখাই আছোঁ। ইয়াত অসংখ্য ভাস্কৰ্য আছে, সৰু ডাঙৰ, বৰ ধুনীয়াকৈ সুন্দৰকৈ শিলত খোদিত বা অংকিত কৰা ভাস্কৰ্য। অসংখ্য ভাস্কৰ্য ইয়াত দেখিবলৈ পোৱা গৈছে। যিবিলাক শিলৰ সদৃশ আপোনালোকে দেখিছে, ইয়াত এটা এটা ভাস্কৰ্য অংকন কৰা আছে। বৰ সুন্দৰ ভাস্কৰ্য আপোনালোকক ইয়াত দেখাই আছোঁ মই। যেনিয়ে তেনিয়ে আপোনালোকে দেখিবলৈ পাইছে ভাস্কৰ্য আৰু ভাস্কৰ্য। এই পুৰণি থানখনৰ উৎপত্তিৰ বিষয়ে আপোনালোকক কৈছোঁ। অসংখ্য ইয়াতে ভাস্কৰ্য আছে, এয়া দেখুৱাই আছোঁ ভাস্কৰ্য। আৰু ইয়াতে যথেষ্ট ভক্তগণৰ সমাৱেশ ঘটিছে আৰু কিছু ভক্তই আহি ইয়াতো চাকি বন্তি জ্বলাইছে। আগতে থানখন যিহেতু ইয়াতে আছিলেই, এতিয়া নতুন বাবাথানত আজি শিৱৰাত্ৰি মহাশিৱৰাত্ৰিৰ দিনা তাতে চাকি বন্তি জ্বলাই সকলোৱে ইয়াত এপাক দৰ্শন কৰি যায়। আপোনালোকেও যদি কোনোবা আহিব বিচাৰে এই বাবাথানলৈ, নতুন বাবাথানত চাকি বন্তি জ্বলাই আহি এই পুৰণি বাবাথানত আপোনালোকে দৰ্শন কৰি চাব পাৰে। যথেষ্ট ওখ মনোমোহা দৃশ্য, ভাল লগা। ইয়াত দেওপাহাৰ হয়। আপোনালোকে দেখিব পাইছে মই আহোঁতে এটা খটখটিৰে উঠি আহিছিলোঁ। এতিয়া বৰ্তমান এটা হেলনীয়া ৰাস্তাৰে নামি গৈ আছোঁ। যথেষ্ট হেলনীয়া, বহুত টিপা ধৰিবলগীয়া হয়, যথেষ্ট ডাউন নামি গৈ আছোঁ। দেওপাহাৰৰ পৰা নামি গৈ আছোঁ। আৰ্কিঅলজিকেল চাইট দেওপাহাৰ, মই নামি গৈ আছোঁ। খালি ভৰি তোমাক বুজিছা ৰন্ধা দেখা লগা হয়। এই ৰাস্তাইদি মই নামি গৈছোঁ। আপোনালোকে দেখিব পাৰিছে এই ৰাস্তাৰেদি মই উঠি গৈছিলোঁ ওপৰৰে। এইটো যথেষ্ট স্ক্ৰিপ্ট, এটা চিৰি খটখটি, এই খটখটি দি ওপৰলৈ। এয়া হৈছে দেওপাহাৰ আৰ্কিঅলজিকেল চাইট। বন্ধুসকল, আজিলৈ আপোনালোকক ইমানখিনিয়ে দেখালোঁ। ভিডিঅ'টি চাই কেনে পাইছে কমেণ্টৰ জৰিয়তে জনাব, লাইক শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ মনদীপ ব্লগছ নামৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'বলৈ নাপাহৰিব, যাতে মই আগলৈ দিয়া নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে। ধন্যবাদ। জয় আই অসম।